আচ্ছা, আজি আমি গড়েশ্বৰবাসীৰ ৰাইজৰ অভিযোগৰ ভিত্তিত লিগেল মেট্ৰলজি BTRৰ বিভাগৰ অধীনত মই CHD এছিষ্টেণ্ট কণ্ট্ৰলাৰ ওদালগুৰি আৰু ইনস্পেক্টৰ বাক্সাৰ লগ লাগি আজি গড়েশ্বৰ এই যিবিলাক মিঠাতেলৰ মিল আছে এই মিঠাতেলৰ মিলত আমি আকস্মিক অভিযান চলোৱা হয়। এই অভিযান কালত আমি গড়েশ্বৰবাসী ৰাইজে যেনেধৰণৰ অভিযোগ কৰিছিল 1 লিটাৰত 1 লিটাৰ নাপায়, 500 ml 500 ml তেল নাপায়, আৰু সেই অনুসৰি আমি যেতিয়া ইনস্পেকশ্যন কৰা হয় ইনস্পেকশ্যন কালতে আমি ঠিক তেনেধৰণৰ বস্তু পোৱা যায়। আৰু লিগেল মেট্ৰলজিৰ এক্ট 2009ৰ অধীনত আমি এই মিঠাতেলৰ বটলবিলাক আমি বাজেয়াপ্ত কৰা হয়। আৰু বাজেয়াপ্ত কৰি লিগেল মেট্ৰলজি 2009ৰ এক্টৰ অধীনত আমি এইবিলাক আইনগত ব্যৱস্থা লোৱা হ'ব। স্যাৰ, কিমানমান পৰিমাণৰ আজি আপোনালোকে জব্দ কৰে? আজি আমি এতিয়া ইয়াতে 3টা মিলত আমি 4টা মিলত আমি এতিয়া অভিযান চলালোঁ। এই 4টা মিলত অভিযান চলাতে প্ৰতিটো মিলতে আমি এনেধৰণৰ আমি বিসংগতিপূৰ্ণ আমি বটল পোৱা গৈছে। মানে মিঠাতেলৰ 1 লিটাৰত 1 লিটাৰ পোৱা নাই, 500 ml 500 ml নাই। গতিকে সেই হিচাপত আমি 3খন দোকানত আমি 3টা মিলৰ পৰা আমি মিঠাতেলৰ বটল আমি বাজেয়াপ্ত কৰা হৈছে। আমি ঠিক আজি যেনেকৈ আমি পৰিদৰ্শন কৰিলোঁ ঠিক তেনেকৈ আমি আৰু অনাগত দিনবিলাকতো আমি এনেকৈ আকস্মিক অভিযান চলাম। আৰু অভিযান চলাই আমি যেনেধৰণৰ আমি বস্তু পাওঁ, ঠিক যদি আমাৰ যদি আইনৰ বিৰুদ্ধে গৈ পেলাই যদি ব্যৱসায়টো কৰি আছে ঠিক তেনেকুৱা বস্তু পালে আমি বাজেয়াপ্ত কৰি আৰু তেওঁলোকৰ বিষয়ে বিৰুদ্ধে আমি আইনগত ব্যৱস্থা লওঁ। মিলসমূহৰ লিগেল ডকুমেণ্ট আছেনে? মিলসমূহৰ আমাৰ লিগেল মেট্ৰলজি এক্ট অনুসৰি তেওঁলোকৰ যিখিনি থাকিব লাগে তেওঁলোকৰ সেইখিনি ডকুমেণ্টছ আমি পোৱা গৈছে। কিন্তু ডকুমেণ্টছ থাকিলেও আমাৰ কি এজ পাৰ লিগেল মেট্ৰলজি এক্ট মতে এটা যিকোনো পেকেজ আইটেমত তেওঁলোকৰ ডিক্লাৰেশ্যনবিলাক থাকিব লাগে, যেনেকৈ MRP, ডেট অফ মেনুফেকচাৰিং, ৱেইট বা কিমান পৰিমাণৰ তেল আছে বা আপোনাৰ কি বস্তুটো পেকেজ কৰিছে সেই বস্তুবিলাক কিন্তু আমি সেই পেকেজবিলাকত বা সেই বটলবিলাকত পোৱা নাই। ৰাইজৰ এতিয়া অভিযোগ আছে গড়েশ্বৰৰ মিলসমূহে তেল ভেজাল কৰে। হয়, তেল ভেজাল কৰে বুলি অভিযোগ আছে। এই ভেজালৰ ক্ষেত্ৰত পৰীক্ষা নিৰীক্ষা কৰা কিবা হয়, একচুৱেলি কি হয় আমাৰ এইটো লিগেল মেট্ৰলজিৰ বিভাগে আমি অকল এইটো ভেজালৰ ক্ষেত্ৰত আমাৰ সেইটো তেনেধৰণৰ এখতিয়াৰত নপৰে। আমাৰ অকল হয় কি আমাৰ ওজনটো সঠিক আছেনে নাই, আমাৰ মূল্যটো ঠিক আছেনে নাই, এতিয়া কেতিয়া পেকেট কৰিছে, কোনে পেকেজ কৰিছে, সেই ডিক্লেৰেশ্যনবিলাকহে আমি চাব পাৰোঁ। কিন্তু ভেজালটো আমাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত নহয়। যিসমূহ মিল আপোনালোকে নিৰীক্ষণ কৰিলে তেওঁলোকৰ ওপৰত কিয় ব্যৱস্থা ল'ব? তেওঁলোকৰ ওপৰত আইনগতভাৱে আমি যিখিনি বাজেয়াপ্ত কৰা হৈছে, গতিকে সেই বাজেয়াপ্ত কৰাৰ পিছত আমি যি আইনমতে যিটো ধৰা হৈছে সেই আইনমতে আমি বিহিত ব্যৱস্থা লওঁ। ৰাইজক কি মেছেজ দিব? আমি ৰাইজক এটাই অনুৰোধ কৰোঁ যে আজি যেনেকৈ আমি অভিযান চলালোঁ গড়েশ্বৰবাসী ৰাইজৰ অভিযোগৰ ভিত্তিত, গতিকে আকৌ আমি ৰাইজক এটাই অনুৰোধ কৰোঁ এনেধৰণৰ যদি আৰু কিবা অভিযোগ থাকে তেতিয়াহ'লে আমাৰ লিগেল মেট্ৰলজি বিভাগৰ লগত যোগাযোগ কৰক। আৰু আপোনালোকে আজি যেনেকৈ আমাক সহযোগ কৰিছে ঠিক তেনেকৈ আমাক অনাগত দিনবিলাকতো সহযোগ কৰক, তাকে আমাৰ ৰাইজৰ ওচৰত অনুৰোধ থাকে। বুলি কৈছে কোনো 1 লিটাৰ এইটো নাই, স্যাৰ কিমান আছে এইটোত? এইটো নাই বোলে 90 ml, 10 ml টো শ্বৰ্ট আছে। আৰু ইয়াতে কোনো ডিক্লাৰেশ্যন নাই, ইয়াতে ডেট অফ পেকিংটো নাই, MRP নাই। এইবিলাকত আপোনাৰ কি হয় কি আছে, এইটো পাম অইলে আছে না আমি শস্য তেলে আছে না নাৰিকলৰ তেলে আছে, এই বস্তুবিলাক লিখা থাকিব লাগে। ৰাইজক এনেকৈ খুৱাই আছে, ৰাইজক এনেকৈ খুৱাই আছে। আৰু এইটো চাওক, এইটো আমাৰ খোৱা বস্তু, ইয়াতে এটা এক্সপায়াৰী থাকে। গতিকে আজি ডেট অফ পেকিংটো এইটো কম্পালচৰি, ইয়াতে কোনো ডেট অফ পেকিংটো লিখা থাকে। গতিকে ইয়াৰ কাৰণে আমি লিগেল মেট্ৰলজিৰ তৰফৰ পৰা আমি এওঁলোকৰ এগেইনষ্টে আমি এটা প্ৰচিকিউশ্যন কেছ ৰেজিষ্টাৰ কৰিম। আৰু ইয়াতে যিমান এনেকুৱা পেকেট বটল আছে আমি এতিয়া চিজ কৰি আমি ব্যৱস্থা ল'ম। আজি আমি গড়েশ্বৰত থকা
তেলৰ মিল আমি 4টাত আমি অভিযান চলাওঁ। সেই 4টাৰ মিল হৈছে মেছাৰ্ছ জয় দুৰ্গা মাষ্টাৰ্ড অইল, মেছাৰ্ছ অন্নপূৰ্ণা পাব্লিক মিলিং আৰু মেছাৰ্ছ সঞ্জয় ইণ্ডাষ্ট্ৰী আৰু মেছাৰ্ছ কৰণ ইণ্ডাষ্ট্ৰী। এই 4টা মিলত আমি 3টাত আমি বিসংগতিপূৰ্ণ আমি মাষ্টাৰ্ড অইলৰ বটল পাইছোঁ আৰু সেই বটলবিলাক আমি চিজ কৰা হৈছে এজ পাৰ লিগেল মেট্ৰলজি একমতে। আৰু কৰণ ইণ্ডাষ্ট্ৰীত তেওঁলোকত আমি তেলবিলাক ঠিকে পাইছোঁ, অকল তাতে তেওঁলোকে যিটো মেজাৰ আছে, গতিকে সেই মেজাৰবিলাক আমাৰ এজ পাৰ লিগেল মেট্ৰলজিৰ ৰুল মতে তেখেতে ৰিনিউ কৰা নাছিল। ৰিনিউ নকৰাৰ কাৰণে এইটো তেখেতৰ এগেইনষ্ট এটা প্ৰচিকিউশ্যন কেছ ৰেজিষ্টাৰ কৰা হৈছে। ঠিক আছে, থেংক ইউ। চব বন্ধ কৰি দিছে। এইটো চিল মাৰা আছে, ইয়াতে শুনক, এইটো খোৱা বস্তু হয় নে নহয়? এইটো খোৱা বস্তু, এই খোৱা বস্তুটো যদি আপুনি মিঠাতেলে আছে নে নাৰিকলৰ তেলে আছে না এইটো পাম অইলে আছে, আপুনি কেনেকৈ আপুনি অৰিজিনেল কৰিব বিশ্বাস কৰি কিমান আছে অৰিজিন আছে, ডুপ্লিকেট আছে, এইটো ক'ত যাব? কিমান গ্ৰাম আছে, কিমান মই একেটা মই সুধিলোঁ কিমান কি ল'লে, এতিয়া ক'লে যে